নমস্কাৰ বন্ধুসকল, জয় আই অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যদি কোনোবা নতুনকৈ এই চেনেলটোত ভিজিট হৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ছাইডত থকা বেল আইকনটো দবাই ল'ব। আহকচোন আমি আছাম পুলিচৰ পৰ্টেলত মুকলি কৰি দিয়া নটিফিকেশ্যনখিনিৰ ভিতৰত এছ এ পোষ্টৰ কাৰণে মানে ছাব ইনস্পেক্টৰ পোষ্টৰ কাৰণে কি হ'ব লাগিব, কিমান পঢ়া শুনা হ'ব লাগিব, মানে এজ কিমান হ'ব লাগিব, চেজ কিমান, হাইট কিমান, আমি এইখিনি কথা এতিয়া জানিব চেষ্টা কৰিম। ইয়াতে আপোনালোকৰ দিছে এপ্লিকেশ্যনত ছাব ইনস্পেক্টৰৰ কাৰণে 306টা পোষ্ট মানে মুকলি কৰি দিয়া হৈছে। ইয়াতে 14,000 পৰা 60,500লৈকে আপোনাৰ চেলাৰী হ'ব। ইয়াতে আপোনালোকৰ দিছে কেটেগৰী দিছে আপোনাৰ জেনেৰেল কাষ্টৰ 126টা, OBC MOBC 83টা, SC 21টা, ST 15টা, ST P 31টা, EWS 30টা, টোটেল মানে কুল মিলাই আছে 306টা। আৰু ইয়াতে আপোনালোকে পঢ়া আপোনাৰ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, মানে কেণ্ডিডেটজন নেশ্যনেলিটি মানে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, ইণ্ডিয়াত মানে ভাৰতবৰ্ষৰ বসবাস কৰা হ'ব লাগিব। এজ লিমিট দিছে 26ৰ পৰা লেছ দেন 20, মানে 20 বছৰৰ পৰা 26 বছৰলৈকে এটা এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিছে হাইট লাগিব আপোনাৰ মেক্সিমাম হাইট লাগিব জেনেৰেল কাষ্ট, OBC কাষ্ট, MOBC কাষ্ট, ST কাষ্টৰ 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ লাগিব 154.94 চেণ্টিমিটাৰ। ST এইচৰ লাগিব, ST P লাগিব 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ লাগিব 152.40 চেণ্টিমিটাৰ। আৰু আপোনাৰ চেছ লাগিব অনলি ফৰ মেল আৰু ট্ৰেন্সজেণ্ডাৰ। জেনেৰেল OBC MOBC লাগিব 80 চেণ্টিমিটাৰ টু 85 চেণ্টিমিটাৰ আৰু ST লাগিব, ST এইচৰ লাগিব 78 টু 83 চেণ্টিমিটাৰ। মানে ইয়াত দেখা পোৱা গৈছে যে 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব। আৰু বন্ধুসকল ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেক্সিমাম আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, আৰ্ট, ছায়েন্স, কমাৰ্চ এনেকৈ ধৰি যিকেইটা বিভাগ দিছে ইয়াতে চাই লওক। আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত মই দি দিম আছাম পুলিচৰ, তাতে পৰ্টেললৈ আপোনালোকে ভিজিট হৈ তাতে চাব পাৰিব কিমান পঢ়া শুনা লাগিব। ইয়াতে দেখাইছে যে মেক্সিমাম গ্ৰেজুৱেশ্যন পাছ লাগিব। আৰু ইয়াতে আপোনালোকৰ টু এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অনলাইন থ্ৰত SLPRB আণ্ডাৰত ৱেবছাইটত আপোনালোকে অনলাইন কৰিব পাৰিব এপ্লাই, মোবাইলতো কৰিব পাৰে, অনলাইন কেফেত গৈ আপোনালোকে কৰিব পাৰে। তো বন্ধুসকল সকলোৱে দেখা পাইছে এটা ভাল এটা খবৰ আহিছে আছাম পুলিচৰ পৰ্টেলত। ইমানখিনি ভেকেঞ্চি আপোনাৰ নটিফিকেশ্যন জাৰি কৰিছে, ইমানখিনি মানে চাকৰি অনলাইন কৰিবৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আশা কৰোঁ সকলোৱে ভাল হওক। আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব 100% কৰি ল'ব, তেতিয়া আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰত আগতীয়াকৈ যাব। তো ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমান আছিলে। জয় অসম, বন্দে মাতৰম, জয় হিন্দ।